গুগল মেপ চাই চাই আমি যাবলগীয়া হৈছে ৰাজহুৱা বন্তিত সেৱা জনাবলৈও আমি পালোগৈ নমুকাব যাবা সকলোকে নমস্কাৰ জনাই মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দেওবাৰৰ ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা 7:30 মান বজাৰ ভিডিঅ' হ'ব এয়া মই একদম প্ৰিয় সাজযোৰ পিন্ধি ওলাইছোঁ আৰু আমি গৈছিলোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ যেহেতু ল'ৰা জন্ম হোৱা এতিয়া 2 বছৰ 4 মাহে সম্পূৰ্ণ হ'ল আচলতে এটা কথা কি হয় যেতিয়াই সময় সুবিধা মিলে আচলতে ভগৱানেও মিলাব লাগিব সেই সময় সুবিধাটো তেতিয়াহে দৰ্শন কৰাৰ সুযোগ লাভ কৰে আচলতে মোৰ মতে মই সেইটোৱে বিশ্বাস কৰোঁ যে যেতিয়াই আমাক বাবাই মিলাই থৈছে তেওঁক দৰ্শন কৰাৰ আমি তেতিয়াহে যাবলৈ পাৰিম যিমান যি চেষ্টা কৰিও লাভ নাই সময়ত আমি নিশ্চয় যাবলৈ সক্ষম হ'মেই এয়া ৰাতিপুৱাই ওলালোঁ আৰু এয়া হৈছে টিলিঙা মন্দিৰৰ দৃশ্য বৰডুবিত অৱস্থিত এফালে আমি গৈ আছোঁ আমি বহুত দূৰ এপাক ঘূৰি যাবলগীয়া হৈছে কাৰণ আমি দুলীয়াজান হৈ নাহৰকটীয়া হৈ তেনেকৈ একপাক ঘূৰি সোণাৰী হৈ চৰাইদেউ হৈ মানে মৈদাম পাৰ হৈ এনেকৈ আমি ঘূৰি ঘূৰি একপাক গৈ আমি অগ্নিনাভ মন্দিৰ ওলাইছোঁ যিহেতু দূৰ হয় আৰু আমি গুগল মেপ অন কৰিবলগীয়া হৈছে এইটো কাৰণে যিহেতু আমাৰ ৰাস্তাবিলাক নতুন হৈ গৈছে সেই ৰাস্তাবিলাক আমি প্ৰায় চিনি নাপাওঁ মানে মানুহজনেও চিনি নাপায় যিহেতু গৈ পোৱা নাই আৰু এইটোৱে ভাল হৈছে ৰাস্তা পদূলি যিহেতু ভাল গাঁৱৰ ৰাস্তা হ'লেও কিন্তু ৰাস্তা বহুত ধুনীয়া সেইটো কাৰণেই সুবিধা সেইখিনিতে যিমান দূৰ হ'লেও তিনিচুকীয়াৰ পৰা নাজিৰা যথেষ্টখিনি দূৰ হয় হ'লেও আমি যাবলৈ সক্ষম হ'লোঁ এয়া বাটতে পুলিচেও আমাক পালে যিহেতু ইলেকশ্যনৰ ডিউটি হৈ আছে ইলেকশ্যন পাই সমাগত সেইবাবে তেওঁলোকে নিজৰ ডিউটি কৰি গৈ আছে বাৰু তো বাকী এফালে গৈ আছোঁ আমি গৈ নাজিৰা পামগৈ আৰু ক'ত যাবা বাবু সেইফালে কি ক'ব যাবা নমু কৰিব নমুকাব যাবা নমু কৰিবা ল'ৰাৰ লগত কথা পাতি গৈ আছোঁ কাৰণ গৈ আমনি লাগিছে সিও আমনি পাইছে আৰু মই বহি আমনি লাগিছে লগতে মানুহজনে বাৰু ড্ৰাইভ কৰিয়ে গৈছে নহয় জানো আহোঁতে যাওঁতে আৰু আমনি লাগিছে অৱশেষত পালোঁগৈ বাৰু আমি অগ্নিনাভ মন্দিৰ কিন্তু ৰাস্তাৰ পৰা যিটো ভিৰ দেখিলোঁ বাপৰে ভাবিছিলোঁ সোমাব নোৱাৰিমেই চাগে ল'ৰাক লৈ কিন্তু সৰু ল'ৰা বাচ্ছা থকাৰ কাৰণে মাক আৰু দেউতাকক আগতীয়াকৈ যাবলৈ দিলে বাৰু এনেকৈ লাইন ধৰি থকাৰ আমাৰ প্ৰয়োজন নাছিল সেইটো কাৰণে আমাৰ সুবিধা হ'ল অকণমান যিহেতু ল'ৰাটো আছিলে কাৰণে আমাক আগতীয়াকৈ যাব দিলে আৰু তেওঁলোকে এইফালে বেলেগ চিষ্টেম মানে প্ৰথমতে দিব লাগিব তেল ঢালিব লাগিব তাৰপৰা পানী তাৰপাছতে নিৰ্মালি ল'বলৈও বেলেগকৈ যাব লাগিব আকৌ সেৱা কৰিবলৈও বেলেগকৈ তেনেকৈ ভাগ কৰি দিয়া হৈছে কিন্তু মানুহ অসংখ্য অগণন আৰু সকলোৱে জানে অগ্নিনাভ শিৱ মন্দিৰৰ কিমান কি মহত্ব হয় বিশ্বাস কৰাসকলৰ কথা কৈছোঁ দেই বিশ্বাস নকৰাসকলৰ কথা মই নাই কোৱা যিহেতু মই এইটো বিশ্বাস কৰিছিলোঁ কাৰণ ল'ৰাৰ গৰ্ভত থকাৰ সময়তে এটা ল'ৰা সন্তানৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছিলোঁ মই লক্ষ্মী বৃদ্ধি বাণিজ্য ফলাসকল বাণিজ্য লক্ষ্মী গোপ্ৰসাদ বৃদ্ধি কামনায়া গৃহ নিৰ্মাতাসকলে গৃহ পূৰ্ণাংগ ফলবৰ্তী কামনা কৰ্ম ভাল লগা বিষয়টো হৈছে আটাইতকৈ মোৰ বাবে যি ৰাজহুৱা বন্তিগছিত অনলাইন সেৱা কৰি মই আমাৰ কণমানিটোক পাবলৈ সক্ষম হৈছিলোঁ বুলি মোৰ বিশ্বাস সেই ৰাজহুৱা বন্তিগছি সেই সেৱাভাগ মই নিজে উপস্থিত হৈ পেলাই মই পালোঁগৈ সেৱা কৰিবলৈ সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে সেই মনটো মানে বাকী এফালে হৈ গ'ল বাৰু আমাৰ সোনকালে হৈ গ'ল 12টা বজাৰ ভিতৰতে আমি তেল ঢালি বা পানী ঢালি আমাৰ হৈ গ'ল অলমষ্ট সকলো হৈ গ'ল আমি ভোগ খাই মেলিও হৈ গ'ল আৰু এয়া বাহিৰত অকণমান ভিডিঅ' কৰিলোঁ বৰ বিশেষ ভিডিঅ' মই কৰা নহ'ল বাৰু কিন্তু অকণমান মেমৰি হিচাপে সাঁচি ৰাখি থৈছোঁ আৰু এফালে আমি ফুৰি আহি আছোঁ যিহেতু মন্দিৰ বাবাক দৰ্শন কৰি আমি গ'লোঁ ভাগিনজনীৰ ঘৰলৈ তাৰপাছতে মোৰ লগৰজনী আছিলে লগৰজনীৰ দোকানতো সোমালোঁ কিন্তু সকলো মোৰ ভিডিঅ' কৰাটো সম্ভৱপৰ নহ'লে বাকী সেইফালে অকণমান ৰাস্তাৰ ভিউবিলাক ভিডিঅ' কৰি আনিছিলোঁ তাকে আপোনালোকক দেখালোঁ বহুত বেছি ভাল লাগিলে সকলো চাগে গৈ পাইছে বহুত সংখ্যক মানুহ চাগে গৈ পাইছে কাৰণ বহুত দূৰৰ পৰা মানুহ আহে তালৈ আৰু যিহেতু এটা মহত্ব আছে যিহেতু বিশ্বাস সেই বিশ্বাসৰ